guys, welcome back to my channel after a long time. বহুত দিনৰ মূৰত আজি vlogging কৰিছো। তো আজি হয় 13 of January আৰু কাইলে হয় 14 of January, কাইলে হয় উৰুকা। তো হে আৰু ঘৰতে অলপ চলপ কৰি পেলাই জালুগাৰ কৰা হৈছে, পিঠা পনা বনোৱা হৈছে। তো হে আৰু আপোনালোকক দেখাই গৈ থাকিম, চাই গৈ থাকিব। আৰু বহুত দিন মই vlogging কৰা নাছিলো। ভিডিঅ'জ ইউটিউবত আপলোড কৰা নাছিলোঁ, সেইকাৰণে আজি ভাবিলোঁ ইউটিউবত বিহুৰ ব্লগটোকে দিওঁ বুলি। তো সেয়াই আৰু মৰম দিব, চাই গৈ থাকিব। তো এয়া নাৰিকল লাডুৰ কাৰণে যোগাৰ কৰা হৈছে, এয়া নাৰিকল ৰুকি আছোঁ, চাই গৈ থাকক। তো হে গাইজ, মই ৰাতিপুৱা গ'লোঁ স্কুলত ভোগালী বিহু চেলিব্ৰেশ্যন কৰিছিলে। তো তাতে লগৰখিনিৰ লগত ফূৰ্তি ফাৰ্তা কৰিলোঁ, নাচিলোঁ মেলিলোঁ, পিঠা পনা খালোঁ। মই ভিডিঅ' কৰি লৈ আনিছোঁ, আপোনালোকক দেখাম, আপোনালোকে চাওক। হে গাইজ, এতিয়া বাজিছে 5:30 আৰু আমি এতিয়া যাওঁ জুইৰ ওচৰলৈ। বলক চাওঁগে কি তাত বনাইছে। আমি আছোঁ এয়া জুইৰ ওচৰত। তো এয়া বাঁহৰ চুঙাত মাংস দিয়া হৈছে। এয়া তো আমি ইয়াত এতিয়া গাহৰি বইল কৰি আছোঁ আৰু ভিতৰত মটন আৰু চিকেন বনাই আছে। তো চাই গৈ থাকক। গাইজ পুৰা অৱস্থা কান্দি ধোৱা একদম মানে খাই পেলাইছে। দুখ বহুত দুখ। গাইজ গাহৰি বনাই আছোঁ, মোৰ একদম অৱস্থা বেয়া হৈ গৈছে, একদম ধোৱা খাই পেলাই কান্দি আজৰি। তো এয়া লাই পাত দি পেলাই গাহৰি বনাই আছোঁ মই। তো চাই গৈ থাকক। $2,000 years later. তো আমি আহিছোঁ এতিয়া বজাৰলৈ। আজি 15 জানুৱাৰী, আজিৰ বজাৰো, আজিও ৰাতি খানা আছে। তো তাৰ কাৰণে বজাৰ। এয়া চুঙাত দিয়া মাছ, তাৰপাছত এয়া মাংস বনাবলৈ কাৰণে যোগাৰ কৰি থকা হৈছে। এয়া দাদুজনে আটা মাৰি আছে আজি ৰাতিৰ খানাৰ কাৰণে। তো সেয়াই আৰু। তো এয়া লোকেল চিকেন বনাই থকা হৈছে, দেখি পাইছে। তো সেয়াই আৰু, চাই গৈ থাকক। তো এতিয়া আমি আছোঁ জুইৰ ওচৰত, এতিয়া বাজিছে 9:40 আৰু সেয়াই আৰু, চাই গৈ থাকক। বন বগৰী খাইছোঁ, একদম পুৰা নিমখ দিয়া। এয়া তো আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিব লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নতুন ভিডিঅ'জ পাব আপোনালোকে। আৰু তো আজিলৈ এৰিছোঁ আৰু।